এখন ৰেইনবো দেখিছ না আপোনালোকে? বৰষুণৰ ৰ'দত তাৰ লগত ৰেইনবো এখন ওলাইছে, এইখন এনেকৈ ওলাইছে পাহাৰেদি। আমাৰ ঘৰটো পূৰা খালী হৈ গ'ল। এতিয়া আমি ক'ত যাম, ক'ত থাকিম? এই ঘৰটো চব বস্তু ওলাই লৈ গ'ল বাহিৰত। কিহৰ কাৰণে ওলাই লৈ গ'ল? আমি এতিয়া ক'ত থাকিম? ইয়াতে দেখিছোঁ না, এই চেয়াৰ দুখন, টেবুলখন মাত্ৰ আছে। দেখিছোঁ না, এইটো ঘৰ আমাৰ। আমি এতিয়া এইটো কোণাত বহি আছে বিৰাজ ৰাজে, আৰু এইটো ইয়াতে বহি আছে, মোবাইল লৈ পঢ়িব দিছোঁ, নপঢ়ে। এই কিতাপখিনি ইয়াতে ৰাখিছে। এইটো এই ঘৰটো পূৰা খালী কৰি দিছে, একো বস্তু নাই ইয়াতে। আগতে ইমান বস্তু আছিল, আজিকালি একো বস্তু নোহোৱা কৰি দিছে। এইখানে কিতাপ ৰাখি থৈ দিছে মাত্ৰ। আৰু এইটো নাৰিকলটো নতুন গছৰ নাৰিকল হয়। নাৰিকলটো সৰি গ'ল আজি, ঠাৰিটো পচিছিল না কি বা, পানী ওলাই আছে। এই ঘৰটো আমাৰ নতুনকৈ সজাব এই ঘৰটো, সেইটো কাৰণে গোটেই বস্তু বাহিৰত ওলাই থৈ দিলে। ইয়াতে ৱালবিলাকত কালাৰ দিব, ৰং মাৰিব। আগতে দিয়াবিলাক নষ্ট হৈ গ'ল, বেয়া হৈ গ'ল, সেইটো কাৰণে এতিয়া কালাৰ মাৰিব নতুনকৈ। তাৰ কাৰণে এইবিলাক বস্তু ওলাই লৈ গ'ল, আৰু এনেকৈ পখৰা পখৰি কৰি থৈ দিছে বস্তু বেছি নাই। ইয়াতে টিউশ্যন কৰাখিনিতে টিউশ্যন কৰাৰ কাৰণে ৰাখি থৈ দিছে বস্তুখিনি। আৰু মই আছোঁ ইয়াতে আজি। মই আছোঁ ইয়াতে, গধূলি আহিছিলোঁ নতুন ঘৰত। ইয়াতে ঘৰটো ঠিক কৰিব আমাৰ। ইয়াতে থাকিম আমি, ইয়াতে দেখিব মোক, চাই থাকিব আপোনালোকে। এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ'ত দেখা পাব আপোনালোকে। আজি এনেদৰে চব কৰি দিলোঁ ভিডিঅ'টো, চাব সকলোকে। আৰু ওপৰৰ চিলিংবিলাক দেখাই দিছোঁ, চিলিংবিলাক ফেন চলি আছে। অত্যাচাৰ, মই ইয়াতে ফেন নচলালে থাকিব নোৱাৰোঁ।